দুখৰ খবৰ কেমেৰাটো আজি মানে চাৰ্জে নাই চাৰ্জ ঘৰত মানে কৰিবই নোৱাৰিলোঁ এতিয়া ইয়াত আহি অন কৰিলোঁ কাম নহয় এতিয়া বৰা পানী লেক ভাবিছিলোঁ ফটো ইয়াতে ধুনীয়াকৈ কি কৰিব পাৰোঁ ঠিক আছে জাকাচ মইতো শ্বিলঙত আহিলে যাবই মন নাহে মোৰ এতিয়া ঘৰলৈ যাবই মন যোৱা নাই নহয় ইয়াতে থাকোঁ লাগিছে এতিয়া আমি শ্বিলং মলায়ত আহি পাই খন্তেক আৰাম কৰি এতিয়া আমি বজাৰলৈ যাই আছোঁ পুলিচ বজাৰ চাব কিমান বা ডাঙৰ বজাৰখন নাজানো চাওঁচোন বাৰু যিমানখিনি পাৰোঁ বজাৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি বৰ্তমান শ্বিলং বজাৰ ঘূৰি আছোঁ এয়া মনু বাই বাই দিছে এয়া ধন বাই বাই দিছে বৰ ধুনীয়া ধুনীয়া চলি আছোঁ বৰ্তমান আমি বজাৰ ঘূৰি আছোঁ শ্বিলঙৰ আমাৰ ধন ভিনি আমি এতিয়া বৰ্তমান পুলিচ বজাৰ গৈ আছোঁ একশ আমি এতিয়া পুলিচ বজাৰত আছোঁ বজাৰ কৰি আছোঁ জিন্স পেণ্ট মানে চাই আছোঁ পূজা আহিছেতো মজা হাৰিছে তুমি এইটো মোৰ দোকান নহয় তাতে মাৰিব ভিনিয়ে এইটো নতুন স্পৰ্টিং পিন্ধিছে ভাল লাগিছে ভিনিৰ লগত কিনিয়ে পিন্ধিছোঁ পুৰা একদম কিনিয়ে পিন্ধিছে আমি চইচ কৰি দিছোঁ ভিনিক মজা লাগিছে আৰু বাইদেউহঁতে তাতে হেৰি খাই আছে ফুচকা খাই আছে গোটেইকেইজনে একেবাৰে ফুচকা খোৱাত ব্যস্ত সেইটো কোৱাই হয় পাণ আৰু কোৱাই বুলি কয় আজি আমি চেৰাপুঞ্জীলৈ যাব ওলাইছোঁ ধন বাইদেউ আমি আজি চেৰাপুঞ্জীলৈ যাম আমাৰ ড্ৰাইভাৰ দাদা আৰু আমাৰ মনো ট্ৰিপ ৰাইটাৰ চেৰাপুঞ্জী যাব ওলাইছোঁ আমি আজি আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব মোকো আমি বৰ্তমান শ্বিলঙত আছোঁ এইটো শ্বিলং কি জেগা এইটো আমি মলাইত আছোঁ এতিয়া বৰ্তমান আৰু এতিয়া আমি মলাইৰ পৰা যাব ওলাইছোঁ চেৰাপুঞ্জী টেক্সি গাড়ী লৈ
চেৰাপুঞ্জীৰ খুবেই ধুনীয়া ঠাই আপোনালোকে চাবলৈ আহিব আহিলে মানে যাবই মন নাযায় এতিয়া যাব লগা নাই ঘৰলৈ তুমি মৌচ মাইকেফ আহি আছোঁ এয়া সুৰংগৰ ভিতৰত আমি সোমাম এতিয়া মৌচ মাইকেফ পাইছোঁ পানী পৰি আছে আৰু কিমান দূৰ আছে দেখুৱাই নাপায় ভালকৈ বৰ আচৰিত ৰাস্তা মানিছোঁ কিন্তু দেই জীৱনত এনেকুৱা দেখা নাছিলোঁ এই সুৰংগৰ মাজতে আৰু এই দলং আছে এই সুৰংগ আহোঁতে আহোঁতে ভাগৰ লাগি গৈছে সুৰংগ শেষ হৈছে প্ৰায় অকণমান আছে আমি ওলাই যাব পাৰিম এতিয়া খুবেই ভাগৰ লাগিছে বাইদেউ আছিল লগত আৰু বহুতো মানুহ আহিছে সুৰংগটো বহুত দূৰ কিন্তু অলপ আছে আৰু পাম আৰু জীৱনত প্ৰথমবাৰ এনেকুৱা সুৰংগত সোমাইছোঁ মই আহি পালোঁ দে বন্ধুসকল আমি শ্বিলং চেৰাপুঞ্জী ঘূৰি আজি আমি সেই দলংখন আপোনালোকে চিনি পাইছে আৰু এইফালে জেগাবিলাক আপোনালোকে নিশ্চয় চিনি পাইছে নেকিবৰ টেক্সি গাড়ী লৈ যাম শ্বিলঙত সেই গানটো চ' ফ্ৰেণ্ডছ আমি আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম প্ৰায় যিমানখিনি আমি ঘূৰিলোঁ সেইখিনি দেখালোঁ আপোনালোকক আৰু ক'ৰবাত আমাৰ ভিডিঅ'টোৰ কাৰণে আমি দেখাব নোৱাৰিলোঁ বেয়া নহ'ব আমাৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু সদৌ শেষত টেক্সি গাড়ী লৈ দলংখন একপাক আপোনালোকক দেখুৱাই যাম